পাৰকৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আকাশীগংগা শিৱথানৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি যাত্ৰা আৰম্ভ। ঘন অৰণ্য আৰু দুৰ্গম পাহাৰৰ মাজেদি হাতে হাতে ধনু, কাঁড়, দা, ঝাঁটি আদি লৈ ৯জনীয়া এটা খোজাতি দলে কাহিলি পুৱাতে যাত্ৰা কৰিলে আকাশীগংগা পাহাৰৰ ওপৰলৈ। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আকাশীগংগাৰ নিজৰাৰ পানী কমাৰ বিষয়টো উদ্ভাৱন কৰাৰ লগতে জলপ্ৰপাতটিৰ উৎপত্তিৰ স্থল বিচাৰি উলিওৱা। হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পাৰখোৱাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আকাশীগংগা শিৱথানৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি আকাশীগংগা উন্নয়ন সমিতিৰ ৯জনীয়া এটা খোজাতি দলে আকাশীগংগা পাহাৰলৈ আজি যাত্ৰা আৰম্ভ কৰে। জলপ্ৰপাতৰ পানী কমি যোৱাৰ বাবে এই যাত্ৰা আৰম্ভ কৰা হয়। উক্ত যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে শ্ৰী শ্ৰী আকাশীগংগা শিৱথান উন্নয়ন সমিতিৰ সভাপতি মিলাৰাম দেউৰী আৰু সদস্য তথা পাহাৰত ভ্ৰমণ কৰা অভিজ্ঞ ব্যক্তি ভৰত ক্ৰয়ে। তেওঁলোকক সংগ দিয়ে সহকাৰী সম্পাদক ৰঞ্জিত দাস, উপদেষ্টা গৌৰাংগ চন্দ্ৰ, বিদুৰ দাস, বিজু চন্দ্ৰ, ধীৰেন্দ্ৰ দাস, উৎপল লস্কৰ, প্ৰণীত গায়নে। আজিৰ এই যাত্ৰা প্ৰায় ৮ কিলোমিটাৰ হ'ব বুলি ধাৰণা কৰা হয়। উল্লেখ্য যে এই দল পুৱাতে যাত্ৰাৰ স্থানৰ বাতৰি সংগ্ৰহৰ উদ্দেশ্যে উপস্থিত হৈ সাংবাদিক বীৰেন গোৱালা আৰু নেত্ৰ কমল শৰ্মাই খোজাতি দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো ইয়াতে আহে। মই দেখিছোঁ কিছুমান অন্য ধৰ্মৰ মানুহ এই পানীখিনি চাই, ইয়াৰ পানীখিনি খাই বটলত ভৰি লৈ যায়, কিন্তু আমি দিনক দিনে দেখিছোঁ পানীটো কমি আছে। তাৰ কমাৰ কাৰণটো কি বা তাৰ উৎসটো ক'ত আছে? আগত বহুতে কৈছে যে ইয়াত পিঠনি আছে, কিছুমানে কৈছে ওপৰত এখন নদী আছে, তাৰ লগত সংলগ্নৰ চাগে জাম লাগিছে, জাবৰ জোঁথৰ পৰি আছে। এইখিনি আমি ছাৰ্ভে কৰিবলৈ আজি আমি খোজাতি দলটো কিমান আমি ক'ব নোৱাৰোঁ কিমান দূৰ হ'ব। আমি ৬-৭ কিলোমিটাৰ কৈছে অনুমান, আৰু বেছিও হ'ব পাৰে। সম্পূৰ্ণ সন্ধান কৰিব। জয়তে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সমতলৰ পৰা আপোনালোকেও এই পাহাৰত অভিযান কৰা এই পানীখিনিৰ উপযুক্ত তথ্য ওলাবলৈ যিটো স্থান উন্নয়ন সমিতিৰ হৈ খোজাতি দল পঠাইছোঁ, তেওঁলোকে সমতলৰ পৰা মিনিমাম ২ কিলোমিটাৰমান আঁতৰ পালেহি। আপোনালোকে এই পাহাৰ বগাই পেলাই তেওঁলোকক সাক্ষাৎকাৰ ল'বলৈ অহাৰ কাৰণে আপোনালোকক আন্তৰিক আমি স্থান উন্নয়ন সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই খোজাতি দলৰ আমাৰ অঞ্চলৰে এই পাহাৰ পৰ্বতৰ বিষয় লৈ সম্পূৰ্ণ অভিজ্ঞতা থকা মোৰ কাষত আছে ভৰত ক্ৰ'প, এখেত ভৰত ক্ৰ'প আমাৰ লগত আছে। তেখেতে গোটেইখিনি জানে আৰু আমি জ্যেষ্ঠবিলাকৰ পৰা পৰামৰ্শ লৈছোঁ। ইয়াৰ আচল তথ্যটো পানীৰ উৎসটো ক'ত আছে, উৎপত্তি স্থলটো আৱিষ্কাৰ কৰিবলৈ আজি আমি স্থান উন্নয়ন সমিতিৰ তৰফৰ পৰা এই খোজাতি দলটিক আগবঢ়াই দিছোঁ আৰু আশা কৰোঁ তেওঁলোকে যিটো তথ্য আনিব অঞ্চলৰ ৰাইজৰ লগতে অসমবাসীৰ এটা যাত্ৰা আৰম্ভ কৰিছোঁ। হয়, তাৰমানে আজি বিগত কেইবা বছৰৰ পৰাই তুমি দেখিছোঁ ইয়াত যিটো আকাশীগংগাৰ যিটো ৱাটাৰফলৰ যিটো চ'ৰ্চ আছিলে সেই বস্তুটো অকণমান পানীৰ কিবা অলপ কমিছে। তাৰ কাৰণে আমাৰ সন্মানীয় সভাপতি মিলাৰাম দেৱীৰ নেতৃত্ব আৰু সহকাৰী সম্পাদক ৰঞ্জিত ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে খোজাতি দল ঝৰ্ণা নিৰীক্ষণ কৰিবলৈ পাহাৰৰ ওপৰলৈ যাত্ৰা কৰিছিল আৰু আমি আশাবাদী তেখেতসকলৰ পৰা তেখেতসকলে সুন্দৰকৈ নিৰীক্ষণ কৰি আহি আমাক এটা ভাল এটা মেছেজ দিব বুলি আশাবাদী। কিমানমান দূৰ হ'ব বাৰু ইয়াৰ পৰা? মোটামুটি আছে ধৰক 5 কিলোমিটাৰ ইয়াৰ পৰা।